চৌকা এটা বনালোঁ। চৌকাটো মই বনোৱা নাই বাৰু, এই ওচৰৰ ঘৰৰ পেহীয়ে বনাই দিছে আৰু আজি এজনী খুৰী আহিছিলে, খুৰীজনীয়ে ঠিক কৰি দিলে। কালি বনোৱাইছিলেতো ফাটি চিটি গ'ল, তাৰপিছত আজি ঠিক কৰি দিলে। মই চৌকা বনাব নোৱাৰোঁ, কিন্তু বেলেগে বনাই দিয়া চৌকাটোত মই বহি বহি বনাব পাৰোঁ। আৰু অ'পেনিং কৰিব লাগিছিলে মাছ মাংসৰে, কিন্তু নিৰামিষ চব্জিয়ে অ'পেনিং কৰিলোঁ আৰু চৌকাটোত। বন্ধু বান্ধৱীসকল, আজি নিৰামিষ চব্জি বনাম বুলি ভাবিলোঁ বৃহস্পতিবাৰ। সকলো দিছোঁ আৰু এয়া কাচকল কেতিয়াবাই আনিছিলে, একাশী আনিছিলে, 3টা আছিলে, তাৰে বেয়া হৈ আছে কাৰণে দি দিলোঁ। আৰু এয়া ৰঙালাও, পিছত বন্ধাকবি 2টা দিলোঁ, তাৰপিছত উৰহি, মূলা আছে, এয়া মূলা, পিছত ওলকবি আছে আৰু কেঁচা জলকীয়া। আজি অকণমান সৰহকৈ দিছোঁ, 5টামান দিছোঁ, জ্বলা হ'ব লাগিব নহয়। আৰু বেলেগ একো নিদিওঁ, পাঁচফোৰণ দি পেলাই তেল মাৰিম, তেজপাত দিম আৰু ৰঙা জলকীয়া মানে শুকান জলকীয়া দিম আৰু আদা অকণমান থেতেলাই পেলাই দি দিম। ইয়াৰ নাম বহুত, এইটো কয় লাবৰা আৰু বাৰে মিছল চব্জি। তাৰপিছত ধৰ টাউনীয়া মানুহে ক'ব মিক্স ভেজিটেবল, আমি এতিয়া গাঁৱলীয়া কাৰণে ক'লোঁ বাৰে মিছল চব্জি। চব চব্জি মিহল কৰি পেলাই এটা চব্জি, যাৰ যি ভাষা আৰু যোনে যিটো ক'ব পাৰে কওক। নাম বহুত, কিন্তু বস্তু এটাই, গৈ থৈ সেই এটা জেগাতে যাব পেটত, মুখেদি খাম আঙুলিয়াই উঠাই। হওক বাৰু, যোনে যি কয়। মোৰ নতুন চৌকাটো কালি বনোৱা হৈছিলে, পেহীয়ে বনাই দিছিলে। আজি অকণমান মুচিলোঁ আৰু খুৰীজনীয়ে যিটো ভাঙা চিঙা আছিলে সেইটোও ভাল কৰি দিলে। মই বনাব নাজানো চৌকা, পেহীয়ে বনাই দিছে, কিন্তু মই তাত বহি বহি বনাব পাৰিম জুইকুচা জ্বলাই। অ'পেনিং কৰোঁগৈ আজি। মাছ মাংস দি পেলাই নতুন চৌকা অ'পেনিং কৰিব লাগিছিলে, কিন্তু নিৰামিষ চব্জি দিয়ে অ'পেনিং কৰিলোঁ আৰু। আজি বৃহস্পতিবাৰ, মাছ মাংস নাখাওঁ, সদায়তো খায়েই থাকোঁ, সেইকাৰণে ভাবিছোঁ নিৰামিষ চব্জিৰে অ'পেনিংটো কৰি দিওঁ। আদা অকণমান দিলোঁ, এই যে আম চাম আমি ৰুকি খাওঁ যে, সেইখন নামটো পাহৰিলোঁ, সেইখনতে অকণমান হেৰি কৰি আনিছিলোঁ। কেৰাহীটো মানে কি থৈ দিয়া হৈছিলে, এইটো বহুত দিন হ'ল, এইটোত কাম নকৰোঁ। ডাঙৰ যে কেৰাহীটো অকণমান, ঘৰৰ মানুহকেইটাক ইমান ডাঙৰ কেৰাহী নালাগে, সেইকাৰণে থৈ দিওঁ, সৰু সৰু কেৰাহীতে বনাওঁ। আজি ভাবিছোঁ পথাৰত মানুহো আছে, চব্জি অকণ সৰহকৈও লাগে, সেইকাৰণে এইটোতে বনালোঁ আৰু চৌকাতে। পানী অকণ দি দিওঁ, নহ'লে চকু মেলি চাই থাকিব মানুহটোৱে, ক'ব কি বনাইছে, চকু মেলি চাই আছে। এইজোপা হ'ল টেঙা কৰ্দৈ, পুৰি পুৰি যে খাই থাকোঁ মই, এইজোপাৰ পৰাই। এইজোপা হৈছে প্ৰকাণ্ড আম, এয়া বহুত ডাঙৰ ডাঙৰ আম হয়, ইয়াৰ পাছত আমৰ ছিজনত পূৰা খাই থাকোঁ। ইয়াৰ তলতে চৌকা, সেয়া।
মোৰ লাবৰাটো হৈ গ'ল আৰু ওলালোঁ চবকে। মই সৰহকৈ লৈছোঁ বাৰু, মিষ্টাৰক অকণমান কমকৈ দিছোঁ, সি খাই ইমান ভাল নাপায় লাবৰাটো। পিছত কালি মানে মই আনাইছোঁ বুধবাৰ আৰু কালি আনাইছোঁ